প্ৰসংগ যেতিয়া ওলাইছে খোৱাং সমষ্টিত অলপ এতিয়াও মিত্ৰতা প্ৰসংগ স্পষ্ট হোৱা নাই যিহেতু মিত্ৰতা লুৰিণজ্যোতি গগৈয়ে যদিও বিচাৰিছে বা একাংশ শীৰ্ষ কংগ্ৰেছৰ নেতাই বিচাৰিছে কিন্তু তৃণমূল পৰ্যায়ত কংগ্ৰেছীসকলে কংগ্ৰেছৰ যিসকল কৰ্মী আছে তেখেতসকলে বহুদিনৰ পৰাই সাংগঠনিক দিশত কাম কৰি আছে তেখেতসকলে কিন্তু বিচৰা নাই যে মিত্ৰতা হলেও কিন্তু এই খোৱাং সমষ্টিৰ যিটো চিট এইটো কংগ্ৰেছেই পাব লাগে বুলি দাবী কৰিছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলেও ইতিমধ্যে তৎপৰতা গ্ৰহণ কৰিছে যিখন টিকট দাবীদাৰ আৰু এই মুহূৰ্তত মোৰ হাতত যে তৃণমূল কংগ্ৰেছ কৰ্মী তেখেতসকলৰ মুখৰ পৰাই জানিব বিচাৰিম যিহেতু মিত্ৰতা প্ৰসংগ আহিছে এতিয়া আপোনালোকে কি ক'ব বিচাৰিব প্ৰাৰ্থী হয়তো ইয়াত যদি মিত্ৰতা হয় লুৰিণজ্যোতি গগৈ তৎপৰতা গ্ৰহণ কৰিছে লুৰিণজ্যোতি গগৈ প্ৰাৰ্থীত্ব পোৱাৰ সম্ভাৱনা আছে হয় হয় যদি লুৰিণজ্যোতি গগৈ প্ৰাৰ্থীত্ব আমি কেতিয়াও লুৰিণজ্যোতি গগৈ নিবিচাৰোঁ আৰু লুৰিণজ্যোতি গগৈ আমি খোৱাঙৰ কোনো ৰাইজে দেখা নাই আমাৰ এটাই লক্ষ্য আমাৰ চিম্বল হ'ল হাত আৰু ফেচ হ'ল আমাৰ গৌৰৱ গগৈ আমি এই সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থী বিচাৰোঁ আৰু যোনে যাকেই নিদিয়ক লাগে ওপৰৰ নেতৃত্বই কংগ্ৰেছৰ প্ৰাৰ্থী দিয়ক আৰু তেতিয়া আমি কংগ্ৰেছক জিকাই নি আমি তেতিয়া লুৰিণ গগৈ চিনি নাপাওঁ তেতিয়া আমি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আমি সহায় হাত আগবঢ়াব পাৰোঁ যিহেতু যোৱাৰ 21 চন নিৰ্বাচনত ইয়াত আমি দেখিলোঁ যে জাতীয় পৰিষদৰ এজনেই নেতা আছিল সঞ্জীৱ চাংমাই তেখেতে কিন্তু দুদিন নিৰ্বাচনৰ পাছতে তেওঁ গৈ বিজেপিত জইন কৰিলে আৰু আমাৰ ইয়াত দেখিলোঁ এই অঞ্চলত ভানিছ চাংমাই বুলি যিজনে জাতীয় পৰিষদৰ গুৰি ধৰিছিলে তেখেতো গৈ এছবিত জইন কৰিলে এতিয়া আমি দেখিছোঁ তিনিচুকীয়া লাই বুলি কোনোবা এজন আহিছে বিয়া সভা খাই ফুৰিছে আৰু স্বাস্থ্য গোহাঁই নেকি এজন আহিছে আপোনাৰ চৰাইদেউৰ পৰা এজন আহিছে ধেমাজি বা চিত্ৰ বসুমতী এই বিয়া সভা খাই থাকিলে ইয়াত কোনো সংগঠন নহয় আৰু সিহঁতৰ 206টাত এটা BLO আজিলৈকে ফিট কৰিব পৰা নাই কিন্তু কংগ্ৰেছে এতিয়া গোটেই 206টাতে BLO ঠিক কৰিছে আৰু যোৱাৰ 21 চন নিৰ্বাচনত 30,000তকৈ অধিক ভোট পাই কংগ্ৰেছে দ্বিতীয় স্থান ইয়াত লৈ আছিল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যিহেতু মিত্ৰতা প্ৰসংগ আনিছে যদিহে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতিক প্ৰক্ষেপ কৰে শীৰ্ষ নেতৃত্বই আপোনালোকে এতিয়া তৃণমূল কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰি আছে কি ক'ব চব এটাই চিম্বল হাত এখনেই মুখ গৌৰৱ গগৈ আমি কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে কেতিয়াও আমি ইয়াত কোনো বেলেগ দলক ইয়াত মানি ল'ব নোৱাৰোঁ কোনো লুৰিণ হওক যোনেই হওক আমি মানি নলওঁ আমি ইয়াত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছোঁ ইয়াত কংগ্ৰেছৰ এইটো শক্তিশালী ভেটি আমাক ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী লাগিবই কংগ্ৰেছৰ 3জনে ইতিমধ্যে ইয়াৰ পৰা আবেদন কৰিছে যিকোনো এজনক দিয়ক আমি তেখেতক জিকাই নিবলৈ আমি চেষ্টা কৰিম সেয়ে আমি স্পষ্টভাৱে আমাৰ শীৰ্ষ নেতৃত্বক আমি ক'ব বিচাৰোঁ আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি অনুৰোধ কৰিব বিচাৰোঁ যাতে আমাৰ কংগ্ৰেছৰ ইয়াত যিকোনো এজন প্ৰাৰ্থীকে টিকট দিয়ক আৰু আমি এজনক আমি ইয়াৰ পৰা জিকামেই আমি বদ্ধপৰিকৰ ধন্যবাদ আমি ইয়াত বেলেগ দল কেতিয়াও মানি ল'ব নোৱাৰোঁ ঋষেশ্বৰ আপোনাকো ধন্যবাদ জনাইছোঁ আৰু এয়া আমি তাতে দেখুৱালোঁ ঋষেশ্বৰে দেখুৱালে মই আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া এই যিটো পৰিৱেশ তাত সৃষ্টি হৈছে যে তৃণমূল পৰ্যায়ত যিসকল কংগ্ৰেছ কৰ্মী তেওঁলোকে খোৱাঙত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈক নাই বিচৰা গতিকে তেনেকুৱা হ'লে এটা বিপদ নাহিবনে নতুন বিপদ এটা অহা যেন বোধ হোৱা নাইনে